হ্যালো, নমস্কার, মুম্বাই। তো আজি আমার নতুনকে সরকার গঠন করা সময়ৰ আজি এই অত্যধিক চেৰেমনিয়েল যিটো প্ৰগ্ৰাম ইয়াত উপস্থিত হ'ব পৰা অসমৰ সন্মানীয় গভৰ্ণৰ His Excellency Srijut Lakshman Prasad Acharya, Honorable Governor of Assam, আৰু আজি এই শপত গ্ৰহণ অনুষ্ঠানত আহি উপস্থিত হ'ব পৰা আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু উপস্থিত আমাৰ অসমৰ সন্মানীয় কেবিনেট মন্ত্ৰীসকল, আৰু উপস্থিত ত্ৰিপুৰা আমাৰ ৰয়েল হেড অফ দ্য ৰয়েল হাউস অফ ত্ৰিপুরা শ্রী প্রদ্যুৎ বিক্রম মানিক্য দেব বর্মন ডাঙৰীয়া, আৰু উপস্থিত আমাৰ কাৰ্বি আংলঙৰ শ্ৰী কাৰ্বি আংলঙত থকা কাউন্সিলৰ শ্ৰী আমাৰ তুলিৰাম ৰমহান ডাঙৰীয়া, আৰু উপস্থিত আমাৰ ডিমা হাছাও মিচিং কাউন্সিল, ৰাভাৰ কাউন্সিল, আৰু সেৱা সমাজ কাউন্সিলসকলৰ আমাৰ সন্মানীয় শ্ৰীসকল, আৰু উপস্থিত আমাৰ ইয়াতে অলপ আগতে ডেপুটি চিফ হিচাপে শপত গ্ৰহণ হোৱা আমাৰ বড়োলেণ্ড চেণ্ট্ৰেল কাউন্সিলৰ শ্ৰীযুত ৰেৱন্ত নিৰ্মালী ডাঙৰীয়া, আৰু উপস্থিত ইয়াৰ আমাৰ BPF দলৰ MCLA-সকল, BJP দলৰ MCLA-সকল, আৰু উপস্থিত UPPL-ৰ সন্মানীয় MCLA-সকল, আৰু উপস্থিত ৰাজ্যসভা আৰু লোকসভাৰ সন্মানীয় MP-সকল, আৰু উপস্থিত অসমৰ চিফ ছেক্ৰেটাৰী ডাঙৰীয়া, উপস্থিত আমাৰ বড়োলেণ্ড চেণ্ট্ৰেল কাউন্সিলৰ প্ৰিন্সিপাল ডাঙৰীয়া, আৰু আমাৰ অসম চৰকাৰৰ ডিজিগনেটেড আমাৰ অফিচাৰ্ছসকল, বড়োলেণ্ড চেণ্ট্ৰেল কাউন্সিলৰ ডিজিগনেটেড অফিচাৰ্ছসকল, আৰু BTC অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হ'ব পৰা সন্মানীয় বুদ্ধিজীৱী, সন্মানীয় সমাজকৰ্মী, সন্মানীয় ৰাইজসকল, প্ৰথমতে মই আপোনাৰ সকলোকে আজি প্ৰথমবাৰ আজিৰ দিনত BTC চিফ হিচাপে শপত গ্ৰহণ হ'বলৈ পাই আপোনাৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ। এতিয়া ক'ব লগা বহুত আছে, আৰু কি ক'ম, বৰষুণ দি আছে, এইটো বৰষুণ নহয় দেই, আশীৰ্বাদ শান্তি, আশীৰ্বাদৰ শান্তি। আৰু আমি ভাবিছিলোঁ বহুত দিন হ'ল, হয়তো ক'ৰবাত বহুত ময়লা চয়লা থাকিছে, কিন্তু ইয়াতো একবাৰ চাফা, খৰচা কম হ'ল আমাৰ, গম পাইছে, ইমান খৰচা কৰিব লগাও আছিল, ইয়াৰ ইমান চাফা চাফা, এতিয়া শান্তি বাঢ়িছে, চাফা হৈ গ'ল, শান্তি খৰচা কম হৈ গ'ল আমাৰ। Servis bisa dasar ini. Introduction এতিয়া আমি BPF দল হিচাপে আমি আপোনালোকৰ ওচৰত
BTC নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই আমি কৈছোঁ আপোনালোকক যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম বুলি কথা দিয়াইছোঁ এই হিচাপত আমি আপোনালোকৰ যিমান যি সমস্যা আছে আমি সমাধান কৰি দিবৰ কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম আমি কথা দিছোঁ আপোনালোকৰ ওচৰত আৰু ইয়াৰ নিশ্চয় সহায় লাগিব আমাৰ অসম চৰকাৰ বা অসমৰ যিমান কেবিনেট মন্ত্ৰী আছে বা অসমৰ যিমান অফিচিয়েলসকল আছে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত যিমান যি সমস্যা আছে বা BTC বাকী ৰাজ্যত যিমান যি সমস্যা আছে এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে আৰু এই সহায়টো মই পাম বুলি আশা কৰিছোঁ নিশ্চয় আমাক সহায় কৰিব আমাৰ BTC অঞ্চলত বহুত সমস্যা আছে আপোনালোকক যেনেকৈ কথা দিছে আমি এনেকৈ কাম কৰি যাম মই আজি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছে আপোনালোকেও আমাক সহায় কৰক আপোনালোকে যেনেকৈ বিচাৰিছে আমি কাম কৰিব পাৰিম সেইখিনি কথা কৈছোঁ আৰু আমাৰ অপজিশ্যনেই হওক বা ৰুলিং থাকক যিমান MCLA বা ইয়াসকল আছে আমাৰ BTC চৰকাৰ চলোৱা সময়ত নিশ্চয় আমি সকলোৱে সহায় সুবিধা পাব বুলি মই কামনা কৰিছোঁ আৰু বিশেষকৈ অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিশ্চয় সহায় কৰিব বড়োলেণ্ড বাকী ৰাজ্যৰ কাৰণে যিখিনি আমি আশা কৰি পেলাই কাম কৰিবলৈ হাতত লৈছে ইয়াৰ সমাধানৰ ক্ষেত্ৰত নিশ্চয় আমাক সহায় কৰিবলৈ মই কামনা কৰিছোঁ যে হওক আজি যিটো আমাৰ অৰ্থনৈতিক চেয়াৰমেনৰ প্ৰগ্ৰাম এইটো আমি খুব শান্তিপূৰ্ণভাৱে সাকচেছ কৰিব পাৰিছে বুলি আমি ক'ব পাৰোঁ আৰু আপোনালোকে ধৰি লওক এইটো আমাৰ বৰষুণ নহয় ভগৱানে আমাক আশীৰ্বাদ দিছে শান্তি দিছে আমি যাহাতে এই BTC চলোৱাৰ ক্ষেত্ৰত কোনো গণ্ডগোল নোহোৱাকৈ আমি যাতে শান্তিকৈ চলাই লৈ যাব পাৰে মই আৰু একবাৰ ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাই মই বক্তব্য ইয়াতে जोबोद साबायखर थाबाय मानगोनां गाहाय खुंगिरि श्री हाग्रामा महिलारि सारनिसिम बिथाङा गावनि बेसेन गोसा बिबुंथिखौ लाखिलांबाय दानिया हानजा मोसानाय दतमा दावस्रि देलाय हानजा दानिया दावस्रि देलाय मोसानायनि दिन्थिफुंसिगोन दतमानिफ्राय नुजाबाय थानाय दावस्रि देलाय हानजानिफ्राय